স্বাগতম আপোনালোকক কাজিৰঙা নিউজলৈ মই জিতুটি লস্কৰ এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ আৰু 14 জন কোভিড পজিটিভ ৰোগী ধৰা পৰিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে আমাক জনাইছে যে 14 নিউ কোভিড positive cases confirmed 7 are from Kamrup 2 from Hozai 2 from Biswanath 1 from Nagaon আৰু Nagaon জনৰ নাম হল হিমাশ্ৰী বৰা তেওঁ ৰাজস্থানৰ পৰা আহিছিলে 2 from Nalbari আৰু এইখিনিকে লৈ মুঠ সংখ্যা 135 জনলৈ বৃদ্ধি পাইছে অসমত পুনৰ 14 জন কোভিড পজিটিভ ৰোগী ধৰা পৰিছে আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 135 জনলৈ বৃদ্ধি পাইছে তাৰে 7 জন কামৰূপৰ 2 জন হুজাই 2 জন বিশ্বনাথ চাৰিআলি 1 জন নগাঁৱৰ 2 জন নলবাৰী আৰু ইয়াকে লৈ 135 জনলৈ বৃদ্ধি পাইছে মুঠ সংখ্যা আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে টুইটাৰ যোগে জনাইছে আমাক যে 14 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ ৰোগী আৰু ইয়াকে লৈ 135 জনলৈ বৃদ্ধি আৰু এতিয়ালৈকে আমি গম পোৱা মতে নগাঁৱৰ জনৰ নাম হল হিমাশ্ৰী বৰা আৰু তেওঁ আহিছিলে ৰাজস্থানৰ পৰা